जनजाति खालामनांगौनि दाबियाव कच राजबंशी गौथुमनि खौरांमेल विधानसभा बिसायख'थिनि सिगां ट्राइबेल मोनथाय होनांगौनि दाबि सरकारनि जेबो रादाय गनायना लानाय जानाय नङा जनजाति खालामाब्ला भट नेवसिनायनि हुमखि कच राजबंशी गौथुमनि नो एसटी नो भटनि हुमखि कच राजबंशी गौथुमनि जनजाति खालामनायनि दाबियाव कच राजबंशीनि हेंथा 22नि बिसायख'थिनि सिगां जनजाति खालामनांगौनि दाबि सरकारनि जेबो रादाय गनायना लानाय नङा होननानै दाबि जनजाति खालामाब्ला भट नेवसिनायनि हुमखि नो एसटी नो भटनि हुमखि गौथुमनि আমি কও সংগঠনৰ জাতীয় সংগঠনৰ পৰা প্ৰশ্ন কৰিছো যেতিয়া যে ফাৰ্স্ট বিজেপি सरकार আহিছিলে অসমত তেতিয়া কৈছিলে 6 महीने के अंदर जनजातिकरण करा देंगे कच राजवंशी जनगोष्ठी का लेकिन क्या हुआ 3 टाइम चला गया लेकिन आज तक कच राजवंशी जनगोष्ठी एसटी अभी तक नहीं हुआ है हम लोग का कुछ भी डिमांड पूरा नहीं हुआ है आम लोग केতিয়াও আমি কেএসি খোজা নাই কেএসিটো কিয় দিছে আমাক আজি এই জাতিটো কিয় এনেকুৱা প্ৰৱচনা কৰি আছে আজি বিজেপি চৰকাৰক আমি হুকানি দিব খুজি আছো আমি হুকাই দিব খুজি আছো যে এই জাতিটোৰ লগত এই ৰাজনীতি নচলিব আৰু এই জাতিটো বুজি গৈছে কাৰণ আপোনালোকে যেতিয়া ইলেকশ্যন আহে তেতিয়া কি কয় আমি এবাৰ 99% হৈ গৈছে জনজাতিকৰণৰ কাম 1% বাকি আছে 0% বাকি আছে এইবিলাক কথা শুনি 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 আমাৰ ভাগৰ লাগিছে আমি কিমান শুনিম আমি এবাৰ বিশ্বাস নাইকিয়া হৈ গৈছে আমি বিজেপি চৰকাৰৰ পৰা হওক কংগ্ৰেছ চৰকাৰৰ পৰা হওক আমি এটা সিদ্ধান্ত লৈছো কচ ৰাজবংশী জনগোষ্ঠীয়ে আমি যুৱ সমাজে এটা সিদ্ধান্ত লৈছো যে আমি বিজেপি হাটা কচ ৰাজবংশী বাঁচাও স্লোগান আমি আৰম্ভণি কৰিম আমি কচ ৰাজবংশী অধিষ্ঠ অঞ্চলত কোনো অঞ্চলত আমি বিজেপি সমাব নিদিওঁ আৰু নো এসটি নো ভোট এতিয়া আমি কোনো ধৰণৰ কচ ৰাজবংশী জনগোষ্ঠীয়ে কোনো মানুহে এনেকুৱা আমি ধৰণৰ প্ৰচলনত নাযাওঁ যে আমাক তাক ভোট দিব লাগিব হিক ভোট দিব লাগিব যি ৰাজনীতিয়ে আমাৰ সমস্যা সমাধান কৰিব আমাৰ জনজাতিকৰণ কৰি দিব পাৰিব হিকে আমি ভোট দিম অন্যথা লাগে আমি এবাৰ নোটাত ভোট দিম আমি বিজেপি চৰকাৰক এটা হুকিয়ানি দিব খুজিছোঁ এটা লাষ্ট এটা কথা যে বিজেপি চৰকাৰে আপোনালোকে বুজি ল'ব যদি 2026 আগত যদি আমাৰ কচ ৰাজবংশী জনজাতিৰ যদি জনজাতিকৰণ বা সেপাৰেট আমাৰ কমতাপুৰ যে কোনো এটা যদি আমি নাপাওঁ তাহলে আমি বিজেপি 100% ভিতৰত 100% বৰ্জন কৰিম এই ধৰণৰ ৰাজনীতি নচলিব কাৰণ বিজেপি চৰকাৰৰ ৰাজনীতি আমি বুজি পাইছো বিজেপি চৰকাৰ বুজি ভাবে যে কচ ৰাজবংশী তো হিন্দু আৰু হিন্দু মানুহে ভোটটো বিজেপিকে দিব কিন্তু নহয় আমি ৰাজবংশী সংগঠনটো এটা আমি সিদ্ধান্ত লৈছো আমি কোনো ধৰণৰ বুজাবুজিত নাহো আমি যদি জনজাতিকৰণ নাপাওঁ আমি বিজেপি বৰ্জন কৰিম আৰু আমি ভোট যদি প্ৰয়োজনত লাগে আমি নোটাত ভোট দিম আমাক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰক এসটিপি কৰক